কি কৈছিলি ইতে কথা কবা নাজানো দেখি ব্লগ ভিডিও বনাবা না এতুয়ে কি ফটোশুট বুলি কই নি ফালে দিয়ে আমি যে আপডেটত আছো মানে অলপ বেয়া দেখা আছো সেইকাৰণে তোমাৰ ফটো নিদিলা অৱস্থা হাই এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু চাওক আজি মই ক'ত আছো এইটো মেকআপ কৰি আছো মানে মেকআপ আৰ্টিষ্ট আৰু এইটো চাওক পিলিক মেকআপ কৰি আছো পিলিহঁতৰ ঘৰৰ পৰা কি হৈছে কি কৈছিলি ইতে কথা কবা নাজানো দেখি ব্লগ ভিডিও বনাবা নাজানো আচ্ছা আচ্ছা কথা কবা নাজানো এয়া কি কৈ আছা পিছে হে কি কথা কবা আইছা এয়া মোক চশমা পিন্ধাইছে ডিম্পলে চশমা পিন্ধি ব্লগ বনাব দিছে আৰু এয়া ফণী স্মিতে আমাৰ পুৰা পিলিক মেকআপ কৰি আছে ফণী এফালে হাইক বুলি কৈ দি ফণীয়ে বোলে কথা কবা নাজানে কি কবা বিচাৰে এতিয়া কি কৈছে হেংকে নকবি সেইটো ন কথাই কৈছা কৈ থাকিলে হ'ল আৰু কি আকৌ সজে কৈ থাকিব লাগে হয় না মই এন্ট্ৰি কৰি দিছো পিলি পিছে ক'ত যাবি তা ফটো উঠবা বা নৰা হে ক'ত যাবি মোৰ চেনেলটোত মানে মোৰ তাত বনাই আছে সেইটো কও সেইটো কৈছো আকৌ সেইটো কয় তোৰ মোবাইল দিয়া কৈছো একে ভনীৰ মোবাইলৰ পৰা আজি কৈছো ভিডিঅ' আৰু আপোনালোকে সবে সাবস্ক্ৰাইব কৰি দিবি চেনেলটো এখন ই বঢ়িয়া মই এবাৰ ফকৰা মই কি কৈছা তো মইতো এনে নাজানো বেঙেৰা মুটকা আৰু বেঙেৰা তই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা পাছত আমি কি ফটোশুট কৰো ক'ত কৰো সেইটো আপোনালোকে চাই থাকিব পাৰিব শেষলৈকে ঠিক আছে বৰ্তমান মেকআপ কৰি আছো তাইক আৰু মেকআপ কৰি উঠি আপোনালোকক দেখাই আছো ৰ'ব স্কুলত আৰু আমি ফটোশুট কৰা ঠাইলৈকে গৈ আছো ৰ'ব দেখাই আছো তো আমি এতিয়া দৰংজ্যোতি স্কুলৰ এইখিনি পালোঁ যেনেকৈ ফটোশ্বুট কৰিব আহিছিল ইয়াতে পিলিহঁতে আৰু দনহঁতে তো আপোনালোকক দেখাই আছোঁ ৰ'ব এইকেইজনী নাচনীকেইজনী আগত সেইটো মেকআপ আৰ্টিষ্ট মই চাহ দেখো সেইটো মই মেকআপ কৰি দিছোঁ তাইক নমস্কাৰ বোলা আৰু চাওঁ হা যিহেতু চকুত বিচাই থাকিছিল সেইকাৰণে চশমা পিন্ধি আছে এইটো তাইকো মেকআপ কৰি দিছোঁ মই ইমান এটা ভাল হোৱা নাই তাইটো চা এইটো বঢ়িয়া এইটো সি ব্লগ বনাই গৈ আছে এইটো আগত আৰু এইখন শ্মশান আগত এইটো এটা আইছি লেংটি ভেৰি এটা কি হ'ব আগত কেইটামান যাই আছে মানে চিনাইয়ে মিলা নাই মানে এই গামোচা অপমান নকবি মানে নতুনকে শিকিহে আছো আৰু যিহেতু নতুনকে শিকিহে আছো নাজানো আৰু তাৰ পৰা শিকি আছো জন্মতে কোনো শিকি আহে হে জন্মতে কোনো শিকি নাহে নহয় মানে কথা মোবাইলটো কেমেৰাটো অন কৰিলে কথা ক'ব লাজ লাগে গতিকে নোৱাৰো ব্লগ বনাই আছো আৰু আজি চেষ্টা কৰিছো তাৰ পৰা আৰু এহেতক ফটো মাৰিম খিচিককে কেইটামান একে এনে টাইম দিবা নৰো ইটা এহেতে মাথা খোলা কৰি দিছি আমি কৰা নাই বাৰু এই আগৰ নাচনীকেইটাই কৰিছে ইয়াক মাথা খোলা আপুনি কিবা ক'ব নেকি চন্দালি নকয় অ পিলি পিলিয়া কৈ দিব পিলি লুকস চাও বম ফোন হৈছিল নহয় দুদিনমানৰ পৰা কিয়া হে কৈছো এইটো মানুহ যায় ই কোন মানুহ চেক মিলছি দে যোৱাকে নাইস হৈছে দে তই মেকআপৰ ক্ৰেডিটটো মোক দিবি কিন্তু মই যে মেকআপ কৰি দিছো দিবি মোক মই ফটো মাৰছো মোক কিয়া দিন না হে দিম তো দিম বাৰু আৰু পিছুই যা ৰেডি চাও দেখাই দিছো এবাৰ এইটো চাও দে মইনা মুখখন কিয় এনেকৈ আছা তুমি মুখখন কিয় এনেকৈ আছা তুমি দুখতে আৰু বোলে দাঁতকেইটা চাওঁ একবাৰ ফাক দাঁতকেইটা আৰু চাইকেল তোমান পিলি এতিয়া ঢোল বজাব দে বজা ঢোল বজা এনে বজাচোন বজো এনে বজো নাজানিলেও বজো
ঢোলটো তাই উল্টাকে লৈছে চাওক ভিডিঅ' কৰা নাই দে এই তই পটকে বহি দি পিলি তাতে বহি দি তলত এই ৰিক্সা ভাগ ল'লে কমো আছে যে সেইকাৰণে এনেকুৱা হৈ গৈছে এই পিলি কিবা চান্দি ফটো মাৰো দিয়া তই বহুত ধুনীয়াকৈ ফটো মাৰিম নাই এনেকৈ হেৰি কৰি থাকোঁতে হৈ যাব পথেলা কৰি ফটো মাৰিবি নেকি বোলে ভিডিঅ' কৰি আছে ভাই নাই ভিডিঅ' কৰি আছো কিন্তু ফটো মাৰিছো ভিডিঅ' কৰা নাই নাই কৰা মই ভিডিঅ' ফটো মাৰি আছো মই ভিডিঅ' কৰা নাই সেইকাৰণে মই নিজে ওলালো হয় এয়া চাওক এতিয়া বৰ্তমান ভিডিঅ' কৰিছোঁ কিন্তু তেতিয়া মই ফটোৱে তুলি আছোঁ এয়া নাচনি চাওক ৱেলকাম বেক টু মাই এইবিলাক নাচনি অঁ ভ্লগাৰ নহয় নতুনকৈ মানে শিকিহে আছোঁ ইমান ভালকৈ নাজানো ট্ৰাই কৰিছোঁ ইয়াৰ পৰাই কিমান ফটো উঠিলি 2খন মাত্ৰ তোক চকু ফিলি আছে যে সেইকাৰণে তোক উঠোৱা নাই বেছিকৈ ফটো উঠোৱা মানুহ নাই যিহেতু মই একো বকা নাই দেই তই আমি মানে ফটো উঠিব নোপোৱা দুখত চাওক আমাৰ গোটেইটো ফটো উঠিব নোপোৱা দুখত ওচৰলৈকে আহক ওচৰলৈকে আমাক মানে কোনো ফটো নুঠায় আমি যে আউটডেটত আছোঁ মানে অলপ বেয়া দেখা আছোঁ সেইকাৰণে আমি কোনো ফটো নুঠায় এইবিলাক অৱস্থা এইটো চাওক ফটো উঠিব নাপায় কি হৈছে এইটো কি হৈছে কৈ দিয়ক বাইদেউ কি হৈছে ছেকেণ্ড মেকআপ আৰ্টিষ্ট কৈ দিয়ক মই ফাৰ্ষ্ট আৰ্টিষ্ট মই মানে কি নাম কৈছে কি নাম এর নাম ৰিলছৰ কাৰণে চাওক এইটো ড্ৰেছ চেঞ্জ কৰি আহিলে বৰ্তমান ফটো উঠিবৰ কাৰণে পিছে আকৌ ড্ৰেছ চেঞ্জ কৰিব লগা হৈ গ'ল তাৰমানে ফটো উঠবি আৰু এতিয়া ফটো উঠিমে দাড়ি কাটব লগা হৈছে নালাগে দাড়ি থাকিলে ভাল দেখি ল'ৰা মানুহ দাড়ি থাকিলে ভাল দেখি ল'ৰা মানুহ হ'লেও অলপ বেছি হৈছে নেকি দাড়িডাল অকণমান কাটি দিব পাৰা খাটা কৰি ৰাখিম এতকৈ বেছি দীঘলকৈ ৰাখিম হয় নেকি কাটি দিম আচ্ছা ঠিক আছে চিধা কথা ইনকে মাৰি ল'ম নেকি নাই ইনকে মাৰাতকৈ ডাইৰেক্ট ইনকে মাৰিলে ভাল লাগিব এক চাইডিয়াকৈ বাওঁ চাইডে আছিল নে মোৰ চাইডে আছিল গামোচা মাধৈ মালতী বুলি কৈছে এইটো কাৰণে মানে পগলা কৰি দিছে চবকে মালতী লাগিব পগলা কিবা হওক এইবিলাক মালতী আৰু মালতীৰ কাৰণে পগলা এই এনেকুৱাবিলাক হয়নে থদুৱাবিলাক থদুৱা নহয় থদুৱা নহয় এইয়া চাওক মালতী এইকেইজনী মালতী পাৰা নাই ইহঁতে ভালকৈ উঠ কিয় খং কৰি আছা চাওক এইটোৱে কি ফটোশ্বুট বুলি কয় এনকে কেমেৰাটো সেইফালে থাকিব তই আৰু ইফালে তই এইটো চাইড ওলাই ফেলে টাইম টাইম আছে এতিয়া এনকে তই লোনাই অলপ হালি নালাগি ইফালে হালি দি এনকে চাওঁ তাত দিকে ঘূৰি চাওঁ তাতে ঘূৰি চাওঁ বঢ়িয়া বঢ়িয়া না
পিপিআই কামছে ৰঙা পিপিআই হে কি নকৰি হাইৰি দুইটা হাইৰি মজা হাইৰি বঢ়িয়া নাজানো মাৰে মাৰ মজা স্কুলৰ ওচৰত পাৱাৰ হাউচ আৰু ইয়াতে কৰিছিলে ফটোশ্বুট এইবিলাক মানুহ তাতে দেখিছে এইবিলাকতো আছে বহুত টাইম এইফালে আগৰ ফালে তাহাঁতে থাকিলে তাহাঁতক এৰি থৈ আহিলোঁ বহুত টাইম ফটোশ্বুট কৰিলে আৰু মানে 3টামান বাজি গ'ল সেইকাৰণে আমাৰ ভোকো লাগিছে আৰু তাহাঁতক এৰি থৈ আহিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ চেনেলটো যোনে পোনপ্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে তো বাই বাই